নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। আজি মই বনাব লৈছোঁ বগৰী আচাৰ। বগৰী আচাৰ খাই বহুত ভাল লাগে, কিন্তু বগৰী আচাৰ বনাবলৈ কাৰণে বগৰীহে পোৱা নাযায়। ওচৰৰ আইতা এগৰাকীয়ে বগৰী দিছিলে কেইটামান খাবলৈ বুলি, তাৰে কেইটামান খালোঁ আৰু কেইটামান আচাৰ বনাম বুলি পেলাই থৈ দিছিলোঁ আৰু সেইকেইটাও মানে বেয়া হৈ গৈ আছে। ভাবিলোঁ একেবাৰে নাইকিয়া নহওঁতে আচাৰ কেইটামান বনাই থৈ দিওঁ আৰু তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ আপোনালোকে বনোৱাৰ নিচিনাকৈ বনাব পাৰিছোঁ নে নাই। ঠিক আছে, ব'লক তেতিয়াহ'লে আচাৰ বনাবলৈ আৰম্ভ কৰোঁ। এইখিনি হৈছে বগৰীখিনি। এইখিনি ভালদৰে ধুই মেলি শুকুৱাই থোৱা হৈ আছে। আজি এইখিনি সৈতে আচাৰ বনাব লাগিব আৰু ইয়াত মই কি কি মছলা ব্যৱহাৰ কৰিম সেইখিনি অকণমান দেখাই দিছোঁ। এয়া হৈছে জিৰা এচামুচ, আৰু এয়া হৈছে আজৱাইন, আৰু এয়া হৈছে কালজিৰা, আৰু এয়া হৈছে ধনিয়া গুটি, আৰু এইফালে হৈছে মেথি গুটি, আৰু এয়া হৈছে জলকীয়া কেইটামান মই সৰহকৈ লৈছোঁ। এতিয়া এই গোটেইখিনি বস্তু ভালদৰে মই এখন কেৰাহীত অলপ ভাজি ল'ম। এইখিনি এতিয়া ভালদৰে কম জুইত অলপ এনেকৈ ভাজি ল'ম। ভজাৰ পিছত ইয়াৰ পৰা যেতিয়া এতিয়া ধুনীয়া গোন্ধ এটা ওলাব মছলাৰ পৰা, তেতিয়া মই গেছটো অফ কৰি দিম। ভাজি হোৱাৰ পিছতে এয়া চাওক, এইখিনি মই মিক্সি গ্ৰাইণ্ডাৰত ধুনীয়াকৈ মাৰি ল'লোঁ আৰু সম্পূৰ্ণ গুড়া হৈ যোৱা নাই বাৰু, এনেদৰে অলপ অলপ গোটা গোটিকৈ ৰাখিলে ভাল লাগে। মছলাখিনি হৈ যোৱাৰ পিছত মই বগৰীখিনি এনেদৰে অলপ অলপকৈ ফটুৱাই লৈছোঁ। তেতিয়া মছলাবোৰ সোমাবলৈ ইয়াত সহজ হ'ব। এনেদৰে গোটেইখিনি বগৰী মই এনেকৈ ফটুৱাই ল'ম। এয়া মোৰ গোটেইখিনি বগৰী এনেদৰে ফটুৱাই হৈ গ'ল। বহুতখিনি সময় লাগি গ'ল, কিন্তু হ'লেও উপায় নাই, কাম এটা কৰিলেতো অলপ সময় দিবই লাগিব। এতিয়া এখন কেৰাহী পাতি ল'লোঁ। কেৰাহীখন কম জুইত অলপ গৰম হ'বলৈ দি ইয়াত অলপ সৰহকৈ মিঠাতেল দি দিছোঁ। তেলখিনি সৰহ হ'লে আচাৰখিনিও খাই বহুত বেছি ভাল লাগে। এতিয়া ইয়াতে দুটা তেজপাত দি দিছোঁ মই, আৰু কালাৰটো ভাল আহিবলৈ কাৰণে ইয়াত মই এচামুচ ৰঙা জলকীয়া ব্যৱহাৰ কৰিছোঁ। এইটো নিদিলেও হয়, কিন্তু দিলে ইয়াৰ মানে কালাৰটো ধুনীয়া হয় আচাৰখিনি। মই ইয়াতে দি দিম এয়া বগৰীকেইটা মই এতিয়া ইয়াতে দি দিম। দি পেলাই ভালদৰে ভাজি ল'ম। কম জুই হৈ আছে যিহেতু, সেইকাৰণে উতলটো অলপ কমকৈ আহি আছে। প্ৰয়োজন অনুসৰি এতিয়া ইয়াত নিমখ দিম। নিমখ নিদিলেতো আচাৰখিনি অকণো হেৰিয়ে নাইকিয়া হৈ যাব, নিমখেই মেইন যিহেতু। নিমখখিনি ভালদৰে দি পেলাই লৰাই লোৱাৰ পিছত ইয়াত মই ৰেডি কৰি ৰখা মছলাখিনিও দি দিলোঁ। দিয়াৰ পিছত ভালদৰে লৰাই মেলি দিম। তাৰপাছত যেতিয়া ভালদৰে লৰাই হ'ব, ভাজ খাই যাব, তেতিয়া মই লাহেকৈ গেছটো অফ কৰি দিম। ফাইনেলি মোৰ এই আচাৰ হৈ গ'ল। আচাৰখিনি মই বৈয়ামতো ভৰাইলোঁ। এইটো মানে প্লাষ্টিকৰ হয়, গ্লাছৰ হোৱা হ'লে ভাল আছিলে, কিন্তু উপায় নাই, মোৰ তাত গ্লাছৰ নাই যেতিয়া মই প্লাষ্টিকৰে কাম চলালোঁ। খাবলৈ বিৰাট ধুনীয়া হৈছে। মই অকণমান খাই চালোঁ আৰু আপোনালোকে জনাব মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, আৰু আপোনালোকৰ নিচিনাকৈ বনাবলৈ পাৰিছোঁনে নাই সেইটোও জনাব। আৰু ইয়াত মই ভিনেগাৰ দিম, যিহেতু এতিয়া মানে মোৰ তাত ভিনেগাৰ নাই, কিন্তু মই ভিনেগাৰ আনি পেলাই ইয়াত মই ভিনেগাৰ 2 চামুচমান ব্যৱহাৰ কৰিম। তেতিয়া বহুত দিনলৈ ভালে হৈ থাকিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।